আৰক্ষীৰ বৰ্বৰতা ফলাফলৰ বিসংগতিৰ বিৰুদ্ধে পুনৰ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয়। IUMSক বহিষ্কাৰৰ দাবী শিক্ষাৰ্থী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে নলবাৰীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ ফলাফলৰ বিসংগতিৰ বিৰুদ্ধে মঙলবাৰে উত্তাল প্ৰতিবাদ কৰি আৰক্ষীৰ প্ৰহাৰত আহত হৈছিল বহুকেইজন শিক্ষাৰ্থী। বুধবাৰে একেটা বিষয়ৰ লগতে আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে পুনৰবাৰ বিশ্ববিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে শিক্ষাৰ্থী সমাজে। মঙলবাৰে আৰক্ষীৰে হোৱা হতাহতিৰ অন্যান্য শিক্ষাৰ্থীৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতাও। পৰীক্ষাৰ শুদ্ধ ফলাফল বিচৰাৰ প্ৰতিবাদত কিয় আৰক্ষী আহি শিক্ষাৰ্থীক মাৰপিট কৰিব, বুধবাৰে তাৰো উত্তৰ বিচাৰে শিক্ষাৰ্থীসকলে। ইপিনে পৰীক্ষা ফলাফলৰ বিসংগতিৰ বাবে IUMS নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোক মূল দায়ী বুলি অভিযোগ তোলে ছাত্ৰ ছাত্ৰীসকলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা IUMS নামৰ প্ৰতিষ্ঠানটোক বহিষ্কাৰৰ দাবী তোলে শিক্ষাৰ্থীসকলে। IUMS নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান আছে, যিটো প্ৰতিষ্ঠানে আমাৰ ফলাফলৰ পৰা আদি কৰি আমাৰ ফৰ্ম ফিলাপৰ পৰা আদি কৰি সকলোখিনি সমস্যা তেওঁলোকৰ হাতত থাকে। গতিকে সেই সমস্যাখিনি যিটো IUMS আদাৰ ইউনিভাৰ্চিটিত বয়কট হৈ আছে, ব্লেক লিষ্টত আছে, সেই IUMS আজি গুৱাহাটী ইউনিভাৰ্চিটিত কাম কৰি আছে। প্ৰত্যেকটো কামতে তেওঁলোকৰ বিসংগতি। প্ৰতি বছৰে আমি দেখোঁ মাৰ্কশ্বিটত কিবা ভুল থাকে, এডমিটত কিবা ভুল থাকে। বিভিন্ন কলেজৰ প্ৰায় 1000তকৈ অধিক ছাত্ৰ ছাত্ৰীৰ মাৰ্কশ্বিটত বিসংগতি আহিছে। ফলাফলত কিছুমানৰ নীল আহিছে, জিৰো আহিছে। কিয় বছৰে বছৰে ছেমিষ্টাৰে এডমিট কাৰ্ড বিসংগতি, ফলাফলৰ বিসংগতি, পে'মেণ্ট ছাকচেছফুল হ'লে পে'মেণ্ট ফেইল দেখায়, ফেইল হ'লে ছাকচেছফুল দেখায়। গুৱাহাটী বিশ্ববিদ্যালয়তে কিয় বিখ্যাত আপোনালোকে জানিলে দুখ পাব যে পে'মেণ্ট ফেইল মানে পে'মেণ্ট ছাকচেছফুল। নলবাৰীতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ। পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ঘোষিত ফলাফলৰ বিসংগতি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ছাত্ৰ ছাত্ৰীৰ ওপৰত চলোৱা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে নলবাৰীতো প্ৰতিবাদ সাব্যস্ত কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৌজন্যত নলবাৰী মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্তৰে পৰিস্থিতি উত্তাল কৰি তোলে। ৰিজাল্টক লৈ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ যি হেতালি খেলি আছে, এই হেতালি আৰু সহ্য কৰা নহ'ব। ইয়াক লৈ আমি মাত মাতিবলৈ ওলাই আহিছোঁ। গতিকে জিঅ' কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, অতি সোনকালে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ আমাৰ এই ৰিজাল্টসমূহ সঠিককৈ মূল্যাংকন কৰক, নতুবা ইয়াতকৈ আমি ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ সাব্যস্ত হ'ম। এতিয়া ছাত্ৰ ছাত্ৰীৰ মানসিকতা এনেকুৱা হৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত কলেজবোৰত পঢ়িলে আমাৰ জীৱনটো এটা কষ্টকৰ অনুভৱ কৰা যেন অনুভৱ হৈ আছে। কাৰণ প্ৰতিটো ষান্মাসিকত তেওঁলোকৰ ৰিজাল্টৰ বিসংগতি, ফৰ্ম ফিলাপত প্ৰব্লেম। এই যিটো ষান্মাসিক আছে, এই ষান্মাসিকটো মাত্ৰ 1.5 মাহ ক্লাছ কৰি পৰীক্ষা দিব লগা হৈছে, যিটো ষষ্ঠ ষান্মাসিক। উল্লেখ্য যে পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ফলাফলৰ বিসংগতিৰ বিৰুদ্ধে শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ কৰিলেও এই পৰ্যন্ত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।